হেল্ল' ফ্ৰেণ্ডছ, ভাৰ্গৱ ক্ৰিয়েশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি ঢেকীয়াখোৱা বৰনামঘৰ। এয়া আহি আছোঁ আমি, আৰু আজি বতৰ খুবেই ধুনীয়া। আৰু আপোনালোকো আহক আমাৰ লগত, আৰু ভিডিঅ'টো শেষলৈকৈ চাবলৈ নাপাহৰিব। এয়া আমি আহি পাইছোঁহি। ইয়াতে আপুনি চাকি, ধূপ, তেল যি লাগে আপোনালোকে ইয়াতে ল'ব পাৰিব। আৰু ইয়াতে কিতাপো আছে, কিতাপো কিনিব পাৰিব। এয়া আমি মুখ্য দুৱাৰ পাইছোঁহি। কৰোনা মহামাৰীৰ কাৰণে মুখ্য দুৱাৰ প্ৰৱেশ নিষেধ কৰি ৰখা হৈছে। ঢেকীয়াখোৱা বৰনামঘৰত 520 বছৰৰ পৰাই অক্ষয় বন্তিগছি জ্বলি আছে। কৰোনা মহামাৰীৰ কাৰণে দৰ্শনাৰ্থীৰ সমাগম খুবেই কম। মই যাওঁ বৈকুণ্ঠলৈ, উদ্ধৱ তুমি নাকান্দিবা, বদৰিকা আশ্ৰমখনি উদ্ধৱ যতনে ৰাখিবা। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো বহুত ধুনীয়া আৰু বহুত পৰিষ্কাৰ। কৰোনা মহামাৰীৰ কাৰণে দৰ্শনাৰ্থীৰ সমাগম খুবেই কম। মাস্ক নিপিন্ধাকৈ ঢেকীয়াখোৱা বৰনামঘৰত সোমাবলৈ দিয়া নাই। আৰু এটা কথা, আমি নিজেও সজাগ হ'ব লাগে, মাস্ক নিপিন্ধাকৈ আমি ক'তো যাব নালাগে।
এতিয়া আমি নামঘৰৰ পৰা যাবলৈ ওলাইছোঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।